আজি আমাৰ জাগীৰোড মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচন আছে। আমি নিৰ্বাচনৰ কাৰণে পৰিৱেশ যথেষ্ট উত্তপ্ত হৈ আছে। জামিৰুল চাওক, আজি কলেজত ইলেকশ্যন আছে আৰু ইলেকশ্যনৰ যি পাৰে খাই আজি নাখাবলগীয়া বস্তু খাইছে। নুশুনা বস্তু এটা মই দেখিলোঁ, আমি জমিৰক বহুত বেয়া পাইছোঁ। জমিৰক এনেকুৱা মই আজিলৈকে দেখা নাই। খাইছে বহুত বেয়া পাইছোঁ। মই এনেকুৱাও বস্তু নাখাওঁ, আগতে খোৱা নাই, আজিও খোৱা নাখাওঁ। জমিনৰ পৰা এনেকুৱা বস্তু মই আশা কৰা নাই। আজি মানে আৰু ক'বলৈ দুখ লাগিছে। গাইজ মোক ভোট দিব, মোকো এটা ভোট দিব যদি পাৰে। ভোট দিব। মই আজি থিয় হোৱা নাই, ভৱিষ্যতত থিয় হ'ম। লাগিলে নটাত মাৰিব। মই জাগীৰোড কেনেকুৱা লাগিছে? আপোনালোকে গমেই পাইছে, আজি চাওক ইয়াৰ পৰিস্থিতি চাই আপোনালোকে ক'ব পাৰিছে। আজি কলেজৰ আমাৰ জাগীৰোড কলেজৰ নিৰ্বাচনী প্ৰক্ৰিয়া হৈ আছে। গতিকে চবেই আহক, দলে দলে আপোনালোকৰ ভোটটো সাব্যস্ত কৰক, এজন যোগ্য প্ৰাৰ্থীক ভোট দিয়ক আমাৰ কলেজৰ কাৰণে। আমি ভোট দিবলৈ গৈ আছোঁ। এতিয়া আমি যে ভোট দিম, কাক দিব লাগে? এজন উপযুক্ত প্ৰাৰ্থী যিজনক ভোট দিলে আমাৰ কলেজখনৰ উন্নয়ন হয়। লগতে আমাৰ ছায়েন্স ব্লক চাফ চিকুণ কৰি ৰাখিব লাগিব, অলপ উন্নত হ'ব লাগিব ন। এতিয়া আৰু তোমাৰ বিষয়ে কিবা এটা? মোৰ বিষয়ে তোমাক এজনী ছোৱালী লাগে। মোক নালাগে। যদি ছোৱালী লাগে এজনী ছোৱালী পঠাই দিলে হ'ব। যোনে তোমালোকে যি ছোৱালী পঠাব নোৱাৰিলে পঠাই দিবা। এজনী নহয় দিবা 10 জনীমান। এজনী ছোৱালীৰ লগত আজিলৈকে কথা পাতিব পৰা নাই। কোনে কৈছে? বহুত পাতিছো, এই বহুত বহুত পাতিলে নহ'ব। তুমি এনেকুৱা মানে মোৰ লাজ লাগে কেতিয়াবা। লাজ কিয় লাগে? তুমি ইমান কেমেৰা অন কৰি ৰাখা, তথাপি ছোৱালী পঠাব নোৱাৰা। এতিয়া ভোট যে দিম, শুনা এতিয়া আমি ভোট যে দিম ন, কলেজত এতিয়া 3টা লাইন পাতিছে। কোনটো লাইনত আমি ছায়েন্স চিষ্টেমৰ ল'ৰা ছোৱালীকেইটা কোনটো লাইনত এইটোৱে নাজানো মই। এইটো নাজানো। মোক সুধিবা মই কৈ দি আছো। তুমি কোৱাচোন, আমি মানে যিটো লাইনত ছোৱালী আছে ন, সেই লাইনটোত হ'বাগে কেতিয়া দুজনীমান পতাইও ল'ব পাৰিবা। মোৰ পৰিচয় আমাৰ কলেজৰ জুনিয়ৰ প্ৰিন্সিপাল, আমাৰ কলেজৰ জুনিয়ৰ প্ৰিন্সিপাল, ইয়াক সকলোৱে ভোটটো দি জয়যুক্ত কৰিব। আৰু বিশেষকৈ যোনে জয়যুক্ত হ'ব সিও তাৰ লগতে ছোৱালী দুজনীমান চাব। তাৰ একেলগে দুজনী লাগে, এজনী কাম নহয়। সেইটোৱে হ'ল প্ৰব্লেমটো হ'ল। এতিয়া আমি ভোট দিব আহিছোঁ। চোৱা ইমান মানুহ ৰৈ আছা, এতিয়া ভোট দিব নাপাওঁ, কাৰেণ্ট নাই। আপোনাৰ চবেই সমস্যা সমাধান কৰিব বুলি কয়, কিন্তু আমাৰ জাগীৰোডত যিটো মেইন এটা সমস্যা আছে সেইটো কাৰেণ্টৰ সমস্যা। এতিয়া ভোট দিবৰ কাৰণে ৰৈ আছো, কাৰেণ্ট নাই কাৰণে আপোনাৰ কম্পিউটাৰবিলাক অফ হৈ আছে। সেইকাৰণে আমি ভোট দিব পৰা নাই, ইমান টাইম ৰখি আছোঁ। আমি প্ৰায় 5 ঘণ্টা ধৰি ৰখি আছোঁ। 5 ঘণ্টা 9টা মানত আহিছোঁ, এতিয়া চাওক কিমান পাৰিছে। আৰু বহুত খাই অহা নাই, ৰাতিপুৱা একো খোৱা নাই, এনেই আহি গ'লোঁ। জল্দি ফোন কৰি আছোঁ, জল্দি আহিব লাগে। আৰু ভাবিছোঁ আহি কিনে আমি জল্দিকৈ দি যাম, কিন্তু ইমান ভিৰ হৈ আছে মানে। এতিয়া কাৰেণ্ট নাই, মেমহঁতে এতিয়া মানে শুই আছে, উপায় নাপায় শুই আছে।